হেল্ল' মাইক টেষ্ট চুলিখিনিও ঠিক হৈ থকা নাই। আজি চাগে প্ৰায় 2 মাহৰ মূৰত মই কেমেৰা ফ্ৰণ্টত আহিছোঁ। চ' ইমান দিনে মই ইনষ্টাগ্ৰামত বহুতকেইটা কুৱেশ্যন শুনি আছোঁ যে কিছু তোমাৰ কি হ'ল, ভিডিঅ' বনোৱা নাই, বেমাৰ হৈছে নেকি, তোমাৰ এক্সিডেণ্ট হৈছে নেকি, মানে কোনো ধৰণৰ আপডেট যিহেতু ইউটিউবত পোৱা নাইকিয়া কোনেও। বিভিন্ন ধৰণৰ কুৱেশ্যন কৰিছে। মই নিজে এটা মানে জাংচনত ফচি আছিলোঁ। 3টা সমস্যাৰ এটা জাংচনত মই ফচি আছিলোঁ, যাৰ কাৰণে মই মানুহটো ডিম'টিভেট হৈ গৈছিলোঁ। ডিম'টিভেট হোৱাৰ কাৰণে মই ভিডিঅ' বনাবৰ কাৰণে মটিভেশ্যন পোৱা নাছিলোঁ। অনলি ভিডিঅ' বনাবৰ কাৰণেই নহয়, মই যি 3টা পইণ্টত ফচি আছিলোঁ, সেই 3টা পইণ্টৰে মই এটাও পইণ্টত আগবাঢ়ি যাব পৰা নাছিলোঁ, কাৰণ লাইটলি ডিপ্ৰেশ্যনত আছিলোঁ মই। মোৰ ফাৰ্ষ্ট সমস্যাটো এইটো যে মই মোৰ ফেমিলিত ওৱান এণ্ড অনলি আৰ্নিং চ'ৰ্চ। মোৰ ফেমিলিত 2জনে মেম্বাৰ, মই আৰু মোৰ মা। যদিহে মই আৰ্নিং কৰোঁ তেনেহ'লে মই গুৱাহাটীতো ভালকৈ চলিব পাৰিম আৰু মাও নগাঁৱত ভালকৈ চলিব পাৰিব। তাৰ কাৰণে মই আৰ্নিংটো ভালকৈ কৰিবলগীয়া হয়। ছেকেণ্ড থিং, যিহেতু মই এতিয়া 23 ইয়াৰ্ছ হ'লোঁ, 23 ইয়াৰ্ছত মোৰ যিটো ষ্টেজ চলি আছে লাইফৰ, এই ষ্টেজটোত মই মোৰ কেৰিয়াৰটো বিল্ড আপ কৰিবৰ কাৰণে ভালকৈ ফ'কাছ কৰা উচিত। তাৰ কাৰণে মই ভালকৈ টাইম দিয়া উচিত। হয়তো মই ভালকৈ পঢ়িব লাগিব, ভালকৈ অধ্যয়ন কৰিব লাগিব, বা মই যিটো ছেক্টৰত যাব বিচাৰোঁ সেই ছেক্টৰটোত মই টাইম দিব লাগিব। থাৰ্ড থিং, যিহেতু মই এটা ইউটিউব চেনেল খুলি ল'লোঁ আৰু মোৰ চেনেলটো অলপ গ্ৰ' হৈছে, গতিকে মই মোৰ চেনেলটোতো অলপ টাইম দিব লাগিব। মোৰ ভিউৱাৰ্ছসকলে যিটো বিচাৰে, মোৰ পৰা যিটো এক্সপেক্ট কৰে, সেইটো মই দিব পাৰিব লাগিব। তেতিয়াহে মোৰ ইউটিউব চেনেলটো গ্ৰ' হ'ব, কাৰণ ময়ো ছ'চিয়েল মিডিয়াত এক্টিভ থাকিব বিচাৰোঁ, মই মোৰ ছ'চিয়েল লাইফটো মেইনটেইন কৰিব বিচাৰোঁ। কিন্তু এতিয়া যি 3টা জাংচন, মানে মই সদায় শোৱাৰ পৰা উঠাৰ পাছত মই এই কথাটো ভাবোঁ যে মই কোনটো কামত আগবাঢ়ি যাওঁ। যদি মই কাম কৰিবলৈ যাওঁ, যদি মই আৰ্নিং কৰিব বিচাৰোঁ, তেনেহ'লে মই গোটেই দিনটো আৰ্নিং কৰিলে এটা ভাল পইচা আৰ্নিং হ'ব, যিটোৰ কাৰণে মাও ভালকৈ চলিব পাৰিব, ময়ো মোৰ গুৱাহাটীত ভালকৈ চলিব পাৰিম। কিন্তু তাৰ কাৰণে মই বাকী 2টা টাইম অলপ কমকৈ দিব পাৰিম। আৰু ছেকেণ্ড থিং, মই যদি কেৰিয়াৰটোৰ কথা ভাবোঁ, মই যদি ভালকৈ পঢ়াৰ কথা ভাবোঁ, মই যদি ভাল জব এটাৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁ, CGL, CPO তেনেকুৱা ধৰণৰ, বা গ্ৰুপ বি to RRB গ্ৰুপ বি, তেনেকুৱা ধৰণৰ যদি মই এক্সাম এটাৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁ, মই দিনটোত 7 ঘণ্টা 8 ঘণ্টা টাইম দিব লাগিব। তেতিয়া মোৰ কেৰিয়াৰটো সেইফালেও বিল্ড আপ হোৱাৰ চান্স থাকিব, কিন্তু তাৰ কাৰণে মই বাকী 2টাত কমকৈ টাইম দিব পাৰিম। আৰু ইউটিউবটো এনেকুৱা ধৰণৰ, মই যেতিয়া এটা ইউটিউবত ভিডিঅ' দিয়াৰ কথা ভাবোঁ, কিবা এটা মেথামেটিক্সৰ টপিকৰ পৰা আপোনালোকক পঢ়াব বিচাৰোঁ, তেতিয়া কি পঢ়াম সেইখিনি লিখি থাকোঁতে, কেনেকৈ পঢ়াম, কি এক্সাম্পল দিম, ভিডিঅ'টো বনাই হোৱাৰ পিছত আকৌ এডিট কৰা, যিহেতু পঢ়োৱা ভিডিঅ'বিলাক লং হয়, 30 মিনিটছ 40 মিনিটছ হৈ যায় এটা ভিডিঅ'। চ' সেই গোটেইখিনি মেইনটেইন কৰোঁতে এদিন বা 1.5 দিন সময় মোৰ নষ্ট হৈ যায় বুলি নকওঁ, মানে সিমানখিনি সময় মোৰ প্ৰয়োজন হয়। গতিকে যদি মই অনলি ইউটিউবত আগবাঢ়ি যাব বিচাৰোঁ, তেনেহ'লে মই মোৰ পাৰ্চনেল লাইফটোত অলপ কমকৈ টাইম দিব পাৰিম, বা মই যদি ভাল গভাৰ্ণমেণ্ট জব এটাৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁ, তাতো মই কমকৈ টাইম দিব পাৰিম। চ' এই ট্ৰাইজাংচনটোত ফচি পেলাই মই না ইউটিউবত আগবাঢ়িব পাৰি আছোঁ, না গভাৰ্ণমেণ্ট জবৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰিব পাৰিছোঁ, না মোৰ ইকনমিক ষ্ট্ৰাকচাৰটো মই ঠিক কৰিব পাৰিছোঁ, না মই ইকনমিকেলি ষ্টেবল হ'ব পাৰিছোঁ। গতিকে এইখিনিয়ে মেইন সমস্যা য'ত মই ফচি আছোঁ। আহি মই এনেকুৱা এটা পৰ্যায়ত ফচি গ'লোঁ যে মই কোনোটো বস্তু স্কিপ কৰিব নোৱাৰোঁ। ধৰি লওক মই ইউটিউবটো স্কিপ কৰি দিছোঁ, মই আজিৰ পৰা ইউটিউব ভিডিঅ' নবনাওঁ। তেতিয়া মই গভাৰ্ণমেণ্ট, যিটো মই অলৰেডি কৰিছিলোঁ 2 মাহৰ পৰা, যিহেতু মই ভিডিঅ' বনোৱা নাই, মই যদি গভাৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকোঁ আৰু অলপ যদি আৰ্নিং কৰোঁ, মাক দিওঁ, মই চলোঁ, তেতিয়া কি হ'ব, মই সেই চেল্ফ ছেটিছফেকশ্যনটো নাপাম, মানে আত্মসন্তুষ্টি বুলি যিটো কয়, সেইটো মই নাপাম। কাৰণ মই ইউটিউবৰ ফেমিলিটো যেনেকৈ বিল্ড আপ কৰিছোঁ, ভিডিঅ' দি যিটো কমিউনিটি বিল্ড আপ কৰিছোঁ, যিটো কানেকশ্যন বিল্ড আপ হৈছে মোৰ আপোনালোকৰ লগত, সেইটো যদি মই হেৰাই দিওঁ, আকৌ কেনেকৈ নেক্সট বিল্ড আপ কৰিম। নেক্সট বিল্ড আপ কৰিবলৈ টাইম লাগিব, বা মই নেক্সট চাগে আপোনালোকক ঘূৰাই নাপাম। চ' সেইকাৰণে মই ইউটিউবটো স্কিপ কৰিবলৈ মন নাযায়। আৰু গভাৰ্ণমেণ্ট জবৰ প্ৰিপেৰেশ্যনটো মই স্কিপ কৰিব নোৱাৰোঁ, কেৰিয়াৰৰ লগত কথা আছে। আৰু আৰ্নিং নকৰাকৈ মই কেনেকৈ থাকিম, কি মই নিজে অভাৱত চলিমে যেনিবা, কি মাক অভাৱত ৰাখিম নেকি। চ' এনেকুৱা এটা সমস্যাৰ কাৰণে মানে মই মানুহটো ভালকৈ এটা ডিচিজন ল'ব পৰা নাইকিয়া। মোক লাগিছিল এটা আৰ্থিক ছাপৰ্ট লাগিছিলে, কোনোবা এজন যাতে মোৰ ছাপৰ্টত থাকে, তই যি কৰিব মন আছে কৰ, তোৰ এইবিলাক সমস্যা মই চাই দিম, বা মোৰ যিহেতু দেউতা নাইকিয়া, যদি তেনেকুৱা এটা ছাপৰ্ট থাকিলে হয়, তেতিয়া চাগে মই এই 3টা অপশ্যনৰ ভিতৰত 2টা অপশ্যন চিলেক্ট কৰি মেইনলি গভাৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপেৰেশ্যন কৰি পেলাই আৰু আপোনালোককো অলপমান সহায় কৰি পেলাই, অলপ হেল্প কৰি দি পেলাই মই সেই 2টা লাইনত মই আগুৱাই যাব পাৰিলোঁ হয়, তেতিয়া মই ছেটিছফাইড থাকিলোঁ হয়।
এতিয়া মোৰ সমস্যাটো যিসকলে বুজি পাইছে ভাল কথা, আৰু যোনে বুজি পোৱা নাই কিয় তেওঁলোকে যদি মোৰ ঠাইত এবাৰ ৰখি চায় তেনেহ'লে নিশ্চয় বুজি পাব। আল্টিমেটলি মই মোৰ ৰিয়েল লাইফটো আপোনালোকৰ আগত ৰিভিল কৰাৰ নিচিনা হৈ আছে, মোৰ ৰিয়েল প্ৰব্লেমবিলাক। বাৰু যিয়ে নহওক, আপোনালোকে কানেক্টেড থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, এই ভিডিঅ'টো লাইক কমেণ্ট কৰিব, তেতিয়া মই বুজিম যে আপোনালোকে বিচাৰে মই ইউটিউবৰ লগত কানেক্টেড থকাটো। আৰু 32,000 ভেকেঞ্চিৰ কাৰণে যিটো ফাইনেল নটিফিকেশ্যন আহিব তাৰ কাৰণে মই 2টা ভিডিঅ' প্ৰিপেয়াৰ কৰি আছোঁ। সেই 2টা ভিডিঅ' মই তেতিয়া আপলোড কৰিম। সেই 2টা ভিডিঅ' বহুত হেল্পফুল হ'ব, বহুত বেছি হেল্পফুল, বহুত গাইড কৰিব আপোনালোকক। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যিসকলে মোক কেয়াৰ কৰি আছিলে, যিসকলে ইনষ্টাগ্ৰামত বহুত কুৱেশ্যন কৰি আছিল যে কিছুটা কিবা প্ৰব্লেম হৈছে নেকি, ভিডিঅ' কিয় দিয়া নাই, নেক্সট ভিডিঅ' কেতিয়া দিব, চ' তোমালোকলৈ থেংক ইউ ভেৰি মাছ, লাভ ইউ অল।